দোল উৎসৱ ভকুৱালৈ মাজত মাথো কেইটামান মুহূৰ্ত আটক ধুনীয়াকৈ সজাই তোলা হৈছে বৰপেটাৰ দোল উতলা ফাগুনত নাচিবলৈ যেন সাজু বৰপেটাৰ বৰধাম যাত্ৰা কৰে মহোৎসৱহি বেলাত ৰঙে ফাগু খেলে চৈতন্য বনমালীহে ৰঙে ফাগু খেলে চন্দনে ভূষিত কৰি বৰপেটাৰ কাৰ্যালয় 22খন হাতীত ৰং দিয়াত ব্যস্ত হৈছে বৰপেটাবাসী কৃষ্ণৰ চন্দনে ভূষিত কৰি তাৰ সমান্তৰালকৈ হোলী গীতৰ আখৰাত ব্যস্ত হৈছে বৰপেটাবাসী ৰাইজ প্ৰেম সমন্বয় আৰু ভাতৃত্ববোধৰ বাৰ্তাৰে ৰাইজক হোলী গীত গাই শুভবাৰ্তা দিছে এওঁলোকে পাঁচদিনীয়া প্ৰস্তুতি কি আমাৰ বৰপেটাৰ পৰম্পৰাগত মতে আজি 500 বছৰৰ পৰা দোল উৎসৱ পালন কৰা হৈ আহিছে বৰপেটাৰ আজি কিছুদিন আগৰ পৰাই মোটামুটি একমাহমান আগৰ পৰা আমি দেউল চাচা বুলি কয় বৰপেটা সত্ৰত দেউলত 22খন হাতীৰ মানুহে দৌলৰ যিখিনি যাৱতীয় কাম কৰে আৰু বিভিন্ন ঠাইৰ মানুহ আহিব বুলি আলহী আহিব বুলি আমাৰ মানুহখিনিয়ে বাচ্চাই থাকে আৰু তেওঁলোকে ঘৰ দুৱাৰ চাফা কৰাৰ পৰা পদূলি চাফা কৰে আৰু এটা কথা আমাৰ বৰপেটাত দৌলত কাপোৰ একযোৰ নতুন কাপোৰ একযোৰ সাজ পিন্ধে আৰু এনেধৰণে কাপোৰ পিন্ধে আৰু যিসকল যাত্ৰী আহে বৰপেটাক তেওঁলোকে শুদ্ধ বাৰ্তা এটা লৈ যায় আৰু যেনে হোলী গীতৰ এটা মাদকতা ফুল লৈ যাব পাৰে বৰপেটাৰ পৰা তাৰে পূৰ্ব প্ৰস্তুতি আজি আপোনালোকে দেখা পাইছে আমি কাৰণে হোলী গাই আছোঁ এনেধৰণে হোলী প্ৰশিক্ষণ চলি থাকে আমাৰ একমাহ আগৰ পৰাই 5 দিনীয়া কাৰ্যসূচী আয়োজন কৰিছে দোল উৎসৱৰ আবিৰৰ ৰঙত বুৰ যাব বৰপেটাবাসীৰ লগতে ৰাইজ বৰপেটাৰ পৰা ৰাজু উজা ৰিপৰ্ট প্ৰাগ নিউজ